নমস্কাৰ, আপোনালোকে যদি এইটো ভিডিঅ' চাই আছে তেনেহ'লে ভাবি লওক যে আপোনালোকে নৱোদয় অনলাইনটো কৰি পেলালে আপোনালোকৰ মোবাইলতে। তাৰমানে এইটো ভিডিঅ'ত কোনো ফেক নাই। আমি অসমৰে মানুহ, আমি ইউপিৰ মানুহ নহয় যে বেলেগ ভিডিঅ'ৰ এটা মানুহক আশা দি লাষ্টতে অনলাইনেই নহয়, এনেহেন নহয়। ডাইৰেক্ট অনলাইন আপোনালোকে চাব পাৰি আছে মোবাইলত। ফাৰ্ষ্টতে আপোনালোকে গুগলত চাৰ্চ কৰি দিব নৱোদয় বুলি চাৰ্চ কৰি দিব। পিছত এই লিংকটোত ক্লিক কৰি পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচটোত এনেকৈ চিলেক্ট কৰিলে পিছত এইগিলাখান আপোনালোকে ভৰিব লাগিব। ভৰাৰ পাছত কৰি ডাইৰেক্ট ফাৰ্ষ্টত দুটা ন' আৰু লাষ্টৰ গোটেইকেইটা SD আৰু একেবাৰে লাষ্টতো ন' দি আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব লাগিব। আৰু আধাৰ কাৰ্ডটো চিলেক্ট কৰি তাৰে আগত আৰু এটা কথা কওঁ যে নৱোদয় অনলাইনৰ কাৰণে আৰু ডেটটো বঢ়াই দিছে, 8 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। আৰু আপোনালোকে যদি ভাবে যে আপোনালোকৰ মোবাইলতে নৱোদয় অনলাইন এপ্লাই কৰি এডমিটবোৰ মোবাইলতে বাহিৰ কৰিব খোজে তেনেহ'লে এইটো ভিডিঅ' ভালকৈ চাই লওক। কাৰণ এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি নিজেই নৱোদয় অনলাইনটো কৰিব পাৰিব আপোনাৰ ঘৰত। চ' গাইজ, ইয়াতে এনেকৈ এটা ইণ্টাৰফেচ আহিব। ছাবমিটত চিলেক্ট কৰিলে, ছাবমিটত চিলেক্ট কৰি ইয়াতে আপোনাৰ ষ্টেট বিলাক ডিষ্ট্ৰিক্ট এইগিলাখান চিলেক্ট কৰি যিগিলাখান দিব লাগে ফাদাৰ্ছ নেম, ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ আৰু স্কুল ছিগনেচাৰ স্কেন কৰি দি ল'ব ভালকৈ স্কেন কৰি। আৰু তাৰ পাছত ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পাছত এইগিলাখান তাতে ষ্টুডেণ্টৰ ফটোটো দিব আৰু ষ্টুডেণ্টৰ ছিগনেচাৰটো দিব। দি পিনে তাৰ তলত আছে আপোনালোকৰ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক যোনটো নেকি ফৰ্ম দিছে, ফৰ্মটো তাতে আপলোড কৰিব লাগিব। আপলোড কৰি আৰু হেডমাষ্টাৰৰ ছিগনেচাৰ লাগিব, সেইটো দিলে হৈ যাব। এতিয়া আমাৰ অনলাইন শেষ। তাৰ তলত আহিব ছেভ কিবা কৰি ল'ব। তাৰপাছত ইয়াতে যদি আপোনালোকে এডমিট কাৰ্ড বাহিৰ কৰিব খোজে তেনেহ'লে এই লিংকত ক্লিক কৰি ইয়াতে কেণ্ডিডেট নেমটো দিব। নেমটো দি পিনে ডেট অফ বাৰ্থটো দিব, ফাদাৰ্ছ নেমটো দিব। দি পিনে এটা কেপচা আছে, কেপচাটো কালেক্ট কৰি ল'ব। আৰু তাৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এখন বাহিৰ হ'ব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব। দি পিনে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিট কাৰ্ডটো বাহিৰ কৰি ল'ব পাৰিব। আৰু এই এডমিট কাৰ্ডটো এক্সাম দিব পাৰিব। আৰু এক্সামত সেইটো অতিকে দৰকাৰ। আপোনালোকে 10 টকা দি প্ৰিণ্ট কৰি